সুজিত নাৰ্জাৰী আমাৰ বড়ো সমাজৰ ভাগ্যৰ নিয়ন্তা বুলি আমি ক'ব লাগিব। মাননীয় উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতে এফচিৰ প্ৰেচিডেণ্ট হোৱাৰ পিছত বড়ো সমাজৰ কাৰণে এখন সুকীয়া ৰাজ্যৰ সৃষ্টি কৰিবৰ কাৰণে তেখেতে এটা জাগৰণ আনিছিলে। প্ৰথম চৰকাৰৰ ওচৰত আমাৰ মানে বিচৰা যিটো উদ্দেশ্য সেই উদ্দেশ্যক লৈ পেলাই মানে আমাৰ ইচ্ছাটো প্ৰদৰ্শন কৰিবৰ কাৰণে জৰ্জ ফিল্ডত প্ৰথমতে আন্দোলন আৰম্ভ কৰিছিলে। এই আন্দোলন কৰাৰ পিছত ঘূৰি আহোঁতে টিহুত তেখেতক আমাৰ শত্ৰুসকলে মানে পাথৰ মাৰি পেলাই মাৰা হৈছে। গতিকে সুজিত নাৰ্জাৰীৰ যিটো কণ্ট্ৰিবিউশ্যন বড়ো সমাজৰ কাৰণে জাতিৰ কাৰণে এইটো মানে বহুত সুজিত নাৰ্জাৰী আমাৰ বড়ো সমাজৰ ভাগ্যৰ নিয়ন্তা বুলি আমি ক'ব লাগিব। মাননীয় উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতে এফচিৰ প্ৰেচিডেণ্ট হোৱাৰ পিছত বড়ো সমাজৰ কাৰণে এখন সুকীয়া ৰাজ্যৰ সৃষ্টি কৰিবৰ কাৰণে তেখেতে এটা জাগৰণ আনিছিলে। প্ৰথম চৰকাৰৰ ওচৰত আমাৰ মানে বিচৰা যিটো উদ্দেশ্য সেই উদ্দেশ্যক লৈ পেলাই মানে আমাৰ ইচ্ছাটো প্ৰদৰ্শন কৰিবৰ কাৰণে জৰ্জ ফিল্ডত প্ৰথমতে আন্দোলন আৰম্ভ কৰিছিলে। এই আন্দোলন কৰাৰ পিছত ঘূৰি আহোঁতে টিহুত তেখেতক আমাৰ শত্ৰুসকলে মানে পাথৰ মাৰি পেলাই মাৰা হৈছে। গতিকে সুজিত নাৰ্জাৰীৰ যিটো কণ্ট্ৰিবিউশ্যন বড়ো সমাজৰ কাৰণে জাতিৰ কাৰণে এইটো মানে বহুত সুজিত নাৰ্জাৰী আমাৰ বড়ো সমাজৰ ভাগ্যৰ নিয়ন্তা বুলি আমি ক'ব লাগিব। মাননীয় উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতে এফচিৰ প্ৰেচিডেণ্ট হোৱাৰ পিছত বড়ো সমাজৰ কাৰণে এখন সুকীয়া ৰাজ্যৰ সৃষ্টি কৰিবৰ কাৰণে তেখেতে এটা জাগৰণ আনিছিলে। প্ৰথম চৰকাৰৰ ওচৰত আমাৰ মানে বিচৰা যিটো উদ্দেশ্য সেই উদ্দেশ্যক লৈ পেলাই মানে আমাৰ ইচ্ছাটো প্ৰদৰ্শন কৰিবৰ কাৰণে জৰ্জ ফিল্ডত প্ৰথমতে আন্দোলন আৰম্ভ কৰিছিলে। এই আন্দোলন কৰাৰ পিছত ঘূৰি আহোঁতে টিহুত তেখেতক আমাৰ শত্ৰুসকলে মানে পাথৰ মাৰি পেলাই মাৰা হৈছে। গতিকে সুজিত নাৰ্জাৰীৰ যিটো কণ্ট্ৰিবিউশ্যন বড়ো সমাজৰ কাৰণে জাতিৰ কাৰণে এইটো মানে বহুত